Hello everyone, welcome to my channel Maths by Sujit. আমি এজৰ প্ৰবলেম চেপ্টাৰটো ষ্টাৰ্ট কৰিছিলোঁ। আজি আমাৰ লাষ্ট পাৰ্ট হ'ব। ইয়াৰ পাছত আমি নিউ এটা চেপ্টাৰ ষ্টাৰ্ট কৰিম। আজি মই কেইটামান মিক্স টাইপৰ কুৱেশ্যন লৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, ৰামিয়া গট মেৰিড 10 years ago. Now her age is 1/5 times her age at the time of marriage. চোৱা, ৰামিয়াৰ এতিয়া নাও মানে কি এতিয়া বৰ্তমান বয়সৰ কথা কৈছে। এতিয়াৰ বয়সটো কিমান? 1/5 টাইমছ মেৰিজ টাইমৰ। ঠিক আছে, তো ইয়াৰ পৰা আমি ৰামিয়াৰ মানে বৰ্তমান বয়স আৰু মেৰিজ টাইমৰ বয়সৰ অনুপাতটো উলিয়াব পাৰোঁ। ছাপ'জ এইটো হ'ল প্ৰেজেণ্ট টাইম মানে বৰ্তমান বয়সটো, আৰু এইটো হ'ল মেৰিজ টাইম। ঠিক আছে, এই দুটাৰ আমি অনুপাতটো উলিয়াই ল'ম। প্ৰথমে তোমালোকে ইয়াক ঠিক কৰি লোৱা। 1/5 মানে কি? এইটো মিশ্ৰ ভগ্নাংশত দিয়া আছে, তো 5 × 5 আৰু ওপৰটোৰ লগত যোগ কৰিব লাগে মানে 6/5। আৰু যেতিয়াও ভগ্নাংশ দিয়া থাকে মই কি কৈছিলোঁ, যাৰ লগত কম্পেৰিজন কৰিছে তাৰ মানটো সদায় তলৰ মানটো ধৰিবা। তো ইয়াত মেৰিজ টাইম লগত কম্পেৰিজন কৰিছে ন, তো এই 5টো কাৰ মান হ'ব? মেৰিজ টাইমৰ মানে অনুপাতটো। ঠিক আছে, আৰু ওপৰটো কাৰ হয়? যাৰ বিষয়ে আমাক দিয়া আছে, নাও মানে এতিয়াৰ, তো এইটো 6 হৈ যাব। তো ৰামিয়াৰ বৰ্তমান বয়সৰ অনুপাত আৰু মেৰিজ টাইমৰ বয়সৰ অনুপাতটো কিমান? 6:5 পাই গ'লোঁ। এতিয়া এইটো হ'ল প্ৰেজেণ্ট, এইটো হ'ল মেৰিজ টাইম, তো এই দুটাৰ মাজৰ ডিফাৰেঞ্চ কিমান? 1 অনুপাত। ৰেচিঅ' হিচাপত গেপটো কিমান? 1, কিন্তু একচুৱেল মতে এই দুটাৰ মাজৰ গেপ কিমান? 10 year, কাৰণ 10 বছৰ আগত বিয়া পাতিছিলে, হয় নে নহয়? তো একচুৱেল মতে কিমান? 10। তো 1ৰ মান 10 আহি গ'ল। এতিয়া আমি ৰামিয়াৰ বৰ্তমান বয়সটো উলিয়াব পাৰোঁ নোৱাৰোঁ? 6 অনুপাত আছিলে, তো 6 10 কিমান? 60। ৰামিয়াৰ আমি বয়সটো গম পাই গ'লোঁ। আজি কিমান বছৰ? 60 হ'ল। এতিয়া হাৰ ডটাৰ্ছ এজ মানে ৰামিয়াৰ ছোৱালীজনীৰ বয়সটো কিমান? 1/10 অফ হাৰ প্ৰেজেণ্ট এজ। ৰামিয়াৰ বৰ্তমান বয়সটো কিমান? 60। ইয়াৰ 1/10 মানে ইয়াৰ কি? 1/10। তো কিমান হ'ব? 10 পৰা 60 6 বাৰ যাব, তো 6। এইটো কাৰ? ডটাৰ। ঠিক আছে, ৰামিয়াৰ ছোৱালীজনীৰ বয়স। তো এইটোৱে আমাক সুধিছিলে ছোৱালীজনীৰ বৰ্তমান বয়স কিমান? 6 বছৰ। অপশ্যন বিটো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, ছেকেণ্ড কুৱেশ্যনটো, ৱেন আশা ৱাজ বৰ্ণ মানে যেতিয়া আশাৰ কি জন্ম হৈছিলে, এট ডেট টাইম সেই টাইমত হাৰ ফাদাৰ্ছ এজ ৱাজ 38 মানে আশাৰ জন্ম হোৱা টাইমত আশাৰ দেউতাকৰ বয়স কিমান আছিলে? 38। চোৱা, আশাই যেতিয়া জন্ম হৈছিলে সেই টাইমততো আশাৰ বয়সটো 0 হ'ব, হয়নে নহয়? মানুহ এজন যেতিয়া জন্ম হয় সেই টাইমত একজেক্ট টাইমত বছৰ কিমান? 0 হ'ব। আৰু সেই টাইমতে আশাৰ দেউতাকৰ বয়স কিমান? 38 আছিলে। তো আমি ক'ব পাৰোঁ ন, আশা আৰু দেউতাকৰ বয়সৰ পাৰ্থক্যটো 38, মানে আশাতকৈ দেউতাকৰ বয়সটো কিমান? 38 বছৰ বেছি। ঠিক আছে, মানে চোৱা, ছাপ'জ এই পইণ্টত কি আশাৰ জন্ম হৈছিলে, তেতিয়া 0 বছৰ হ'ব, আৰু এই টাইমতে আশাৰ দেউতাকৰ বয়স কিমান? 38। তাৰমানে ইহঁতৰ বয়সৰ গেপটো সদায় 38 হ'ব, হয়নে নহয়? তো আমি ছাপ'জ আশাৰ বৰ্তমান বয়সটো মই ধৰি লৈছোঁ X বছৰ, তো দেউতাকৰ কিমান হ'ব? আশাতকৈ 38 বেছি, X + 38 হ'ব নহ'ব? এইটো হ'ল সিহঁতৰ বৰ্তমান বয়সটো। ঠিক আছে, এনেকুৱা টাইপৰ কুৱেশ্যন চোৱা ৰেলৱে এক্সামত আহে, আৰু আহিবও পাৰে, ক'ব নোৱাৰোঁ, হয়নে নহয়? তো ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। বহুতৰ মানে এনেকুৱা টাইপৰ কুৱেশ্যনত কি কনফিউজন থাকে, বাট লেংগুৱেজটো আমি বুজি পাব লাগে, একেবাৰে চিম্পল হয়। নেক্সট চোৱা, ৱেন হাৰ ব্ৰাদাৰ হু ইজ 4 years younger দেন হাৰ মানে আশাৰ কি ব্ৰাদাৰো আছে, আৰু তাৰ বয়সটো কিমান? 4 বছৰ কম আশাতকৈ। ঠিক আছে, তো ইয়াৰ পৰা আমি ক'ব পাৰোঁ ন, আশাৰ ব্ৰাদাৰৰ বৰ্তমান বয়স কিমান হ'ব? আশাতকৈ 4 বছৰ সৰু, তো আশাৰ X হ'লে ইয়াৰ কিমান? X মাইনাছ কৰি দিয়া। ঠিক আছে, আৰু যেতিয়া আশাৰ ব্ৰাদাৰৰ জন্ম হৈছিলে এই টাইমত মাকৰ বয়স কিমান আছিলে? 36। তো ইয়াৰ পৰা আমি ক'ব পাৰোঁ ন, আশাৰ ব্ৰাদাৰ আৰু মাকৰ বয়সৰ পাৰ্থক্য 36, হয়নে নহয়? তো আশাৰ মাকৰ বয়স কিমান হ'ব বৰ্তমানত? ব্ৰাদাৰৰ বয়সটো ইমান, ইয়াতকৈ 36 বছৰ বেছি, তো X - 4 + 36 নহ'ব জানো? এইটোৱে। তো এইটো কিমান হ'ব? X + 32। ঠিক আছে, প্লাছে মাইনাছে মাইনাছ, 36 পৰা 4 গ'লে 32, আৰু ডাঙৰ আগত প্লাছ কাৰণে প্লাছ। এতিয়া আমাক কি সুধিছে? ফাইণ্ড দ্য এজ ডিফাৰেঞ্চ অফ দেয়াৰ পেৰেণ্টছ মানে মাক আৰু দেউতাকৰ বয়সৰ পাৰ্থক্যটো লাগে। বাপেকৰ বয়স কিমান? X + 38, আৰু মাকৰ কিমান? X + 32। তো এইটো মাইনাছ কৰিলে চ' ইয়াত মাইনাছ দিব লাগিব ন, ডাঙৰৰ পৰা সৰু মাইনাছ কৰোঁ, আৰু ইয়াত মাইনাছ দিলে এই প্লাছটো মাইনাছ হৈ যাব। ঠিক আছে, কাৰণ মাইনাছে প্লাছে মাইনাছ।
এক্স এক্স কাটি গ'ল 38 আৰু 32 মাইনাছ কৰিলে কিমান 6 বছৰ এইটোৱে ঠিক আছে চ' একেবাৰে মই বেছিকত কৰিছোঁ এনেকৈ কৰিলে হ'ল তেতিয়া মানে কি কনচেপ্টটো ক্লিয়াৰ হয় বাকী একো নাই ন টাইম নালাগে চিম্পল কুৱেশ্যন লেংগুৱেজটো বুজি পাব লাগে তো বাপেক আৰু মাকৰ বয়সৰ যিটো পাৰ্থক্য বা গেপটো সদায় 6 বছৰ হ'ব ঠিক আছে এইটোৱে নেক্সট কুৱেশ্যনটো when the age of mother was 43 years there was a difference of 21 years between the age of mother and son মানে যেতিয়া মাকৰ বয়সটো কিমান 43 বছৰ আছিলে তেতিয়া মাক আৰু পুতেকৰ বয়সৰ পাৰ্থক্যটো কিমান 21 তাৰ মানে আমি ক'ব পাৰোঁ ন পুতেকে মাকতকৈ 21 বছৰ কি সৰু ডিফাৰেন্সটো 21 মানে কি মাকে পুতেকতকৈ ইমান বছৰ ডাঙৰ তো ইয়াৰ পৰা আমি পুতেকৰ বয়সটো উলিয়াব পাৰোঁ কিমান হ'ব মাকৰ বয়স কিমান 43 ইয়াৰ পৰা আমি 21 মাইনাছ কৰি দিম তেতিয়া আমি পুতেকৰ বয়সটো গম পাম কিমান হ'ব 22 বছৰ এইটো পুতেকৰ বয়সটো আহি গ'ল ইফ দ্য ফাদাৰ ইজ 3 years older than mother বাপেকৰ বয়সটো কিমান 3 বছৰ বেছি মাকতকৈ তো বাপেকৰ কিমান হ'ব ফাদাৰৰ বয়সটো মাকৰ বয়স কিমান 43 ইয়াতকৈ কিমান বেছি 3 বছৰ বেছি তাৰ মানে বাপেকৰ বয়স কিমান 46 when the father age will be 50 years মানে যেতিয়া বাপেকৰ বয়সটো 50 বছৰ হ'ব তেতিয়া ডিফাৰেন্সটো উলিয়াব দিছে ফাদাৰ আৰু সন মানে বাপেক আৰু পুতেকৰ বয়সটো উলিয়াব লাগে পাৰ্থক্যটো তো চোৱা অলৰেডি আমি পুতেকৰ বয়সটো 22 বছৰ পালোঁ আৰু বাপেকৰ কিমান 46 তো ইয়াৰ পৰা ডাইৰেক্ট আমি ডিফাৰেন্সটো উলিয়াব পাৰোঁ ন কাৰণ ডিফাৰেন্স সদায় একেই থাকে এই টাইমত মানে বাপেকৰ ইমান আছিলে 46 এতিয়া বাপেকৰ যদি 50 বছৰ হয় 4 বছৰ আহিব তো পুতেকো 4 বছৰ আহিব ন 26 তো ডিফাৰেন্সটো একেই আহিব 50 আৰু 26ৰ ডিফাৰেন্স যিমান আহিব 46 আৰু 22ৰ ডিফাৰেন্সটো সিমানেই আহিব তো তোমালোকে এই 50টো ইউজ নকৰাকৈ ডাইৰেক্ট ইয়াতে ডিফাৰেন্সটো উলিয়াই ল'বা 46 আৰু 22 মাইনাছ কৰিলে কিমান 24 ঠিক আছে কাৰণ ডিফাৰেন্স সদায় কি একেই থাকে বাপেককে 4 বছৰ যদি প্লাছ হৈ আহে তেন্তে পুতেকো 4 বছৰ প্লাছ হৈ আহিব ন তো একো এফেক্ট নপৰে ডিফাৰেন্সত ঠিক আছে তো কাৰেক্ট এনসাৰ কি 24 অপশ্যন ডিটো আমাৰ কাৰেক্ট এনসাৰ এই কুৱেশ্যনটো ভালকৈ চোৱা ইয়াত মানে বহুতৰ কনফিউজন থাকে বহুতে মানে বুজি নাপায় কুৱেশ্যনৰ যিটো মানে লেংগুৱেজটো তোমালোকে মিনিংটো বুজি পালে ইজিলি কৰিব পাৰিবা ঠিক আছে এই ইনভাৰ্টেড কমাৰ ভিতৰত থকা লাইনটোৰ মিনিংটো বুজি পালে কুৱেশ্যনটো চিম্পলকৈ কৰিব পাৰিবা তো ভালকৈ চোৱা কি কৈছে এ ফাদাৰ ছেইড টু হিজ ছান মানে বাপেকে পুতেকক কৈছিলে আই মানে কোন বাপেকে নিজৰ কথা কৈছে আই ৱাজ এজ অল্ড এজ ইউ আৰ নাও মানে এতিয়া তোমাৰ যিমান এজ মোৰ এজ সিমানেই আছিলে যেতিয়া তোমাৰ জন্ম হৈছিলে মানে এতিয়া পুতেকৰ যিমান বয়স ন এতিয়া বৰ্তমানত সিমানে এজ বাপেকৰো আছিলে কেতিয়া সেই টাইমত যেতিয়া পুতেকৰ জন্ম হৈছিলে সেই টাইমত ঠিক আছে মিনিংটো বুজি পাইছা এইটোৱে এতিয়া চোৱা সাপোজ মই ধৰি লৈছোঁ প্ৰেজেণ্টত পুতেকৰ বয়সটো মানে ছান ঠিক আছে এক্স আমি গম নাপাওঁ ন বৰ্তমানৰ পুতেকৰ বয়সটো এক্স এতিয়া যেতিয়া জন্ম হৈছিলে বাৰ্থ টাইমত সেই টাইমত পুতেকৰ বয়সটো কিমান 0 হ'ব মানুহৰ যেতিয়া জন্ম হয় সেই টাইমতটো 0 বছৰ হয় আৰু সেই টাইমতে বাপেকৰ বয়সটো কিমান এতিয়া বৰ্তমানৰ পুতেকৰ যিমান বয়স সিমান আছিলে তো পুতেকৰ এতিয়াৰ বয়সটো মই এক্স ধৰিছোঁ তো জন্ম হোৱা টাইমত বাপেকৰ বয়সটো এক্স নহ'ব জানো এইটোৱেতো আমাৰ কুৱেশ্যনত কৈছে ন প্ৰেজেণ্টত যিমান এজ পুতেকৰ সিমানে বাৰ্থ টাইমত বাপেকৰ বয়স আছিলে আৰু বাৰ্থ টাইমত পুতেকৰ বয়স 0 হ'ব তাৰ মানে আমি ক'ব পাৰোঁ ন ইহঁত দুজনৰ বয়সৰ ডিফাৰেন্সটো এক্স বাৰ্থ টাইমত তেতিয়া যদি ডিফাৰেন্সটো এক্স হয় আজিও এক্সেই হ'ব মানে পাৰ্থক্য সদায় কি একে থাকে মানুহৰ হয়নে নহয় আৰু চোৱা বৰ্তমান বয়সটো আমাক দিয়া আছে প্ৰেজেণ্ট এজ অফ দ্য ফাদাৰ কিমান 40 তো বাৰ্থ টাইমত বাপেক আৰু পুতেকৰ বয়সৰ পাৰ্থক্যটো কিমান এক্স আৰু এতিয়াৰ ডিফাৰেন্স কিমান হ'ব এতিয়া বাপেকৰ বয়স কিমান 40 আৰু পুতেকৰ এতিয়াৰ বয়স কিমান এক্স তো ডিফাৰেন্সটো 40 মাইনাছ এক্স নহ'ব জানো এইটো হ'ল প্ৰেজেণ্টৰ ডিফাৰেন্স আৰু এইটো হ'ল বাৰ্থ টাইমৰ তো ডিফাৰেন্স সদায় কি ইকুৱেল হয় সেইকাৰণে মই এক্স ইকুৱেল টু 40 মাইনাছ এক্স এনেকৈ ক'ব পাৰোঁ নোৱাৰোঁ চ' কুৱেশ্যনৰ মানে মেইন তোমালোকে ইকুৱেশ্যন বনাব জানিব লাগিব হা প্ৰথমে বুজিব লাগিব বুজি পালে গোটেই কুৱেশ্যন চিম্পল হৈ যায় হ'ল এইটো কি ডিফাৰেন্সটো ইকুৱেল কৰি দিলোঁ এতিয়া এই মাইনাছ এক্সটো এইফালে আনিলে প্লাছ এক্স নহ'ব জানো তো ইয়াততো অলৰেডি এটা এক্স আছে এইটো প্লাছ এক্স আহি গ'লে কি 2x হৈ যাব মানে 2x ইকুৱেল টু 40 আমি ক'ব পাৰোঁ ইয়াৰ পৰা এক্সৰ মান কিমান 20 হৈ যাব
মানে পুতেকৰ বৰ্তমান বয়সটো আমি গম পাই গ'লোঁ কিমান 20 বছৰ আমাক কি সুধিছে হোৱাট ৱাজ দ্য এজ অফ দ্য ছান 5 years ago মানে আজিৰ পৰা 5 বছৰ আগত পুতেকৰ বয়স কিমান আজি 20 5 বছৰ আগত কিমান 15 বছৰ এইটোৱে ঠিক আছে ক্লিয়াৰ এতিয়া ইয়াৰ পাছত নেক্সট কুৱেশ্যনটো সেম এইটোৱে হয় অকল এই ইনভাৰ্টেড কমাৰ ভিতৰৰ লাইনটো অকমান চেঞ্জ কৰি দিছে তাত ইয়াত মানে অকমান বুজিবলৈ খেলি মেলি আছিলে হয় না নহয় এতিয়া চোৱা নেক্সটটো এইটো চোৱা সেম কুৱেশ্যন ডেটাও সেম একো ডিফাৰেন্স নাই অকল ইয়াত ইনভাৰ্টেড কমাৰ ভিতৰটো অকমান ইজি কৰি দিছে চোৱা ফাদাৰ সেজ টু হিজ সন ডেট এট দ্য টাইম অফ ইয়ৰ বাৰ্থ ইয়াত ধুনীয়াকৈ ক্লিয়াৰ আছে মানে তোমাৰ জন্মৰ টাইমত মাই এজ মানে মোৰ এজটো ৱাজ এজ ইয়ৰ প্ৰেজেণ্ট এজ এতিয়া তোমাৰ যিমান সিমান আছিলে চোৱা ইয়াত অকণমান ইজিকৈ আছে হয় নে নহয় বাকী কুৱেশ্যনটো একে বাপেকৰ বয়স 40 বছৰ 5 বছৰ আগত পুতেকৰ কিমান সেম টাইপ লেংগুৱেজটো অকণমান মানে ইয়াত ইজি কৰি দিছে ঠিক আছে এইটো কি সেম হ'ব 15 বছৰ হ'ল অমন ইজ এজ য়ংগাৰ দেন এজ বিনয় এণ্ড হি ইজ অল্ডাৰ দেন অৰুণ এই লাইনটো ভালকৈ চোৱা ইয়াৰ পৰা আমি ইকুৱেশ্যনটো বনাব জানিব লাগিব মানে অমনে বিনয়তকৈ যিমান সৰু সিমানে সি মানে কি অমন সিমানে অমনে অৰুণতকৈ ডাঙৰ এতিয়া ছাপ'জ মই ধৰি লৈছোঁ অমনৰ বৰ্তমান বয়সটো এক্স মানে অমনৰ এজ কিমান এক্স আৰু বিনয়ৰটো কিমান ৱাই আৰু অৰুণৰ জেড ঠিক আছে এতিয়া অমনে কি বিনয়তকৈ য়ংগাৰ মানে সৰু কিমান সৰু সেইটো আমি কেনেকৈ গম পাম যেতিয়া আমি দুটা বয়স মাইনাছ কৰোঁ তেতিয়া আমি গম পাম ন কিমান সৰু বা কিমান ডাঙৰ হয় নে নহয় তো ইয়াত বিনয়তকৈ সৰু তো কিমান সৰু সেইটো আমি কেনেকৈ গম পাম বিনয়ৰটো ৱাই আছিলে আৰু অমনৰ কিমান এক্স তো ৱাই মাইনাছ এক্স নহ'ব জানো ইমান বছৰ সৰু অমনে ঠিক আছে যিমান সৰু সিমানে আকৌ অমনে অৰুণতকৈ ডাঙৰ তো অমনৰ কিমান এক্স আৰু অৰুণৰ কিমান জেড মানে অৰুণতকৈ ইমান ডাঙৰ নহ'ব জানো অমনৰ পৰা অৰুণটো মাইনাছ কৰিলে আমি গম পাম ন অৰুণতকৈ অমনে কিমান ডাঙৰ হয়নে নহয় তো এই দুটা সমান হৈ যাব এই ইকুৱেশ্যনটো তোমালোকে অকল বনাব জানিব লাগে ঠিক আছে এতিয়া ইয়াৰ পৰা চোৱা এই মাইনাছ এক্সটো এইফালে ঠেলি দিয়া তো প্লাছ এক্স হৈ যাব মানে এইফালে 2x হৈ যাব আৰু এই মাইনাছ জেডটো এইফালে লৈ আনা তো ৱাই প্লাছ জেড এইটো এটা সমীকৰণ আহি গ'ল ঠিক আছে নেক্সট চোৱা ইফ দ্য ছাম অফ দ্য এজেছ অফ অৰুণ এণ্ড বিনয় ইজ 40 অৰুণ আৰু বিনয়ৰ বয়সৰ যোগফলটো আমাক 40 দিয়া আছে অৰুণৰ কিমান বয়সটো আমি কিমান ধৰিছিলোঁ জেড আৰু বিনয়ৰ কিমান ৱাই মানে জেড প্লাছ ৱাই বা ৱাই প্লাছ জেড এইটো কিমান 40 হ'ল মানে ৱাই প্লাছ জেডৰ মানটো আমাক দিয়ে আছে 40 তো 40 ইকুৱেল টু 2x বুলি আমি ক'ব পাৰোঁ নোৱাৰোঁ পাৰোঁ ইয়াৰ পৰা এক্সৰ মান কিমান 2ৰ পৰা 40 হৰণ কৰা 20 বাৰ যাব হ'ল তাৰ মানে আমি অমনৰ বয়সটো গম পালোঁ কিমান 20 বছৰ আমাক কি সুধিছিলে অমনৰ বয়সটো চোৱা তো কিমান হ'ব অপশ্যন এ 20 years এইটোৱে ঠিক আছে দ্য ছাম অফ দ্য এজেছ অফ এ মাদাৰ ছান এণ্ড ডটাৰ ইজ 70 years মানে মাক পুতেক আৰু জীয়েকৰ বয়সৰ যোগফলটো কিমান 70 ইফ দ্য মাদাৰ ইজ থ্ৰাইছ এজ অল্ড এজ হাৰ ছান মাকৰ বয়সটো কিমান 3 গুণ পুতেকৰ এণ্ড দ্য ডটাৰ ইজ 5 years অল্ডাৰ দেন হাৰ ব্ৰাদাৰ মানে এই ছান ইয়াৰে কথা কৈছে ইয়াতকৈ মানে জীয়েকৰ বয়সটো কিমান 5 বছৰ বেছি হ'ল তো ইয়াৰ পৰা আমি চোৱা বয়সবোৰ ধৰিব লাগিব মাদাৰ ডটাৰ আৰু ব্ৰাদাৰ বা ছান ঠিক আছে ছাপ'জ মই পুতেকৰ বয়সটো এক্স ধৰিছোঁ এতিয়া জীয়েকৰ কিমান ইয়াতকৈ 5 বছৰ বেছি তো এক্স প্লাছ 5 হ'ব নহ'ব আৰু মাকৰটো কিমান 3 গুণ কাৰ পুতেকৰ কিমান এক্স তো মাকৰ কিমান 3x হৈ যাব হ'ল তিনিজনৰ বৰ্তমান বয়সটো মই ধৰি ল'লোঁ এক্সৰ টাৰ্মত হ'ল এতিয়া ইহঁতৰ যোগফলটো আমাক দিয়া আছে কিমান 70 তো যোগ কৰা 3x আৰু x কিমান 5x আৰু প্লাছ 5 এইটো এফালে ঠেলি দিয়া এইফালে গ'লে -5 মানে 65 তো ইয়াৰ পৰা এক্সৰ মান কিমান হ'ব 5ৰ পৰা হৰণ কৰা 13 বাৰ যাব ঠিক আছে মানে পুতেকৰ বয়সটো আমি 13 বছৰ পালোঁ আমাক কি সুধিছে মাকৰ বয়স পুতেকৰটো আমি x ধৰিছিলোঁ ইয়াৰ মান 13 মাকৰ কিমান 3x মানে ইয়াৰ 3 গুণ তো 3 পূৰণ কৰা 39 অপশ্যন এ এইটো আমাৰ কাৰেক্ট এনচাৰ ঠিক আছে 3 years ago the age of a man was 6 times the age of his grandson মানে 3 বছৰ আগত এজন মানুহৰ বয়স কিমান 6 গুণ
তেওঁৰ নাতিয়েকৰ গ্ৰাণ্ডছন মানে কি নাতিয়েক ইয়াৰ 6 গুণ আছিলে 3 বছৰ আগত তো 3 বছৰ আগত সাপোজ মই গ্ৰাণ্ডছনৰ বয়সটো x ধৰিছোঁ ঠিক আছে সেই টাইমত মানুহজনৰ বয়স কিমান হ'ব ইয়াৰ 6 গুণ 6x এইটো গ্ৰাণ্ডছন ঠিক আছে এইটো হ'ল 3 বছৰ আগৰ বয়স এতিয়া বৰ্তমানত কিমান 3 কে যোগ হৈ যাব হ'ব নহ'ব এইটো প্ৰেজেন্ট ঠিক আছে আফটাৰ 3 ইয়াৰ্স মানে আজিৰ পৰা 3 বছৰ পাছত হিজ মানে মানুহজনৰ কথা কৈছে তো মানুহজনৰ আজিৰ বয়স ইমান 3 বছৰ পাছত 3 যোগ হৈ যাব মানে 6x + 6 হৈ যাব হল এতিয়া কিমান হৈ যাব 6 বেছি দেন 4 টাইম দা এগো অফ হিজ গ্ৰাণ্ডছন চোৱা গ্ৰাণ্ডছনৰ 4 গুণতকৈ 6 বেছি গৈছে গ্ৰাণ্ডছনৰ বৰ্তমান বয়সটো কিমান x + 3 তো 3 বছৰ পাছত কিমান x + 6 হৈ যাব ইয়াৰ কিমান 4 গুণ 4 গুণতকৈ 6 বেছি এইটোৱে এতিয়া এইটো পূৰণ কৰা 4x + কিমান 4 6 * 24 আৰু +6 তো 4x + 13 হ'ব জানো এইটো আৰু এফালে 6x + 6 আছে তো 4x টো এফালে লৈ আনা 6x পৰা এইটো মাইনাছ কৰিলে কিমান 2x হৈ যাব সমান এই +6 টো এফালে ঠেলি দিয়া তো -6 হ'ব 30 পৰা 6 গ'লে কিমান 24 তো xৰ মান কিমান 12 নহ'ব জানো 2 12 গুণ 24 আমাক কাৰ বয়সটো সুধিছে বৰ্তমান বয়স গ্ৰাণ্ডছনৰ তো কিমান আছিলে x + 3 12 যোগ 3 কিমান 15 অপশ্যন বি টো আমাৰ কাৰেক্ট এনসাৰ The sum of 2 times the present age of A and 3 times the present age of B is 106 year মানে এৰ বৰ্তমান বয়সৰ 2 গুণ আৰু বিৰ বৰ্তমান বয়সৰ 3 গুণৰ আমাক সাম মানে যোগফলটো দিয়া আছে কিমান 106 সাপোজ মই এৰ বৰ্তমান বয়সটো a বুলি ধৰিছো আৰু বিৰ কিমান b এটা এৰ 2 গুণ আৰু বিৰ কিমান 3 গুণ এই দুইটাৰ যোগফলটো আমাক দিয়া আছে কিমান 106 হল নেক্সট 4 times the present age of b মানে বিৰ কিমান 4 গুণ তো 4b এক্সিট কলে মাইনাস কৰিব লাগে 3 times the present age of a মানে a এর কিমান 3 গুণ এটা এই দুইটাৰ ডিফারেন্স বা পাৰ্থক্যটো আমাক দিয়া আছে 11 হল আমি দুটা সমীকৰণ পালো হোৱাট উইল বি দ্য সাম মানে যোগফলটো উলিয়াব লাগে কাৰ a আৰু b ৰ 4 বছৰ পাছত তাৰ মানে আমি এই দুটা সমীকৰণৰ পৰা a আৰু b ৰ মানটো উলিয়াব লাগিব ন তাৰ পাছতে আমি যোগফলটো উলিয়াব পাৰিম এতিয়া দুটা ইকুৱেশ্যনটো আমি কেনেকৈ সলভ কৰিম আমি স্কুল লাইফত পাই আহিছো এনেকুৱা টাইপৰ ইয়াক আমি লিনিয়াৰ ইকুৱেশ্যন বুলি কওঁ তোমালোকে এনেকুৱা সমীকৰণ থাকিলে প্ৰথমে যিকোনো এটা ভেৰিয়েবলটোক সেম কৰিবা a টুকু সেম কৰিব পাৰা ইয়াত 2a আৰু ইয়াত 3a মিলা নাই ন সেম কৰিব লাগে বা তোমালোকে b কু সেম কৰিব পাৰা নিজৰ কথা এনসাৰটো একে আহিব ঠিক আছে সাপোজ মই a সেম কৰিম তো 3a আৰু 2a এই দুইটাক মই কি কৰিলে সেম হ'ব 2 আৰু 3 পূৰণ কৰা 2 3 গুণ 6 মই ইয়াকো 6 বনাম ইয়াকো 6 বনাম তেতিয়া মিলি যাব ইয়াক 6 বনাবৰ কাৰণে ইয়াত মই 3 পূৰণ কৰিম 3 গুণ 6 আৰু ইয়াত 6 বনাবৰ কাৰণে 2 পূৰণ কৰিম 2 3 গুণ 6 ঠিক আছে এতিয়া ইয়াত 3 পূৰণ কৰিলে গোটেই সমীকৰণটোক 3 পৰা আমি পূৰণ কৰিব লাগিব তো 3 2 6a আৰু এটো 3 3 গুণ 9 9b আৰু 3 লগত 106ক পূৰণ কৰা 318 আৰু তলৰ কেটাক আমি 2 ৰ পৰা পূৰণ কৰিম হল এতিয়া চোৱা 6a মিলি গল ইয়াত প্লাস আছে ইয়াত কি মাইনাস তো এই দুটা সমীকৰণটো মই যোগ কৰিব লাগিব ঠিক আছে যদি ইয়াতো প্লাস থকা হেতেন তেতিয়া আমি মাইনাস কৰিলো হয় ঠিক আছে এনেকে তো আমি কি কৰিম যোগ কৰিম ইয়াত অলৰেডি মাইনাস আছে তেতিয়া প্লাসে মাইনাসে থাকিব হয় না নহয় তো 6a আৰু 6a এই দুটা মাইনাস কৰিলে 0 হৈ যাব 9b আৰু 8b এই দুটা কি যোগ হ'ব ঠিক আছে কিমান হ'ব 17b সমান এই দুটা যোগ কৰা 340 ইয়াৰ পৰা b ৰ মানটো উলিয়াই লোৱা 17 পৰা এটো কেইবাৰ যাব 20 বাৰ তো b ৰ মানটো কিমান 20 মানে b ৰ বয়সটো আমি 20 বছৰ পালো এতিয়া আমি a ৰ বয়সটো উলিয়াব লাগিব তোমালোকে যিকোনো এটা সমীকৰণ পুট কৰা আগৰ সমীকৰণটো পুট কৰিব পাৰা স্টাৰ্টিংটোত বা সেকেন্ডটোত বা এতিয়াৰটোত ঠিক আছে তো মই এই সেকেন্ড সমীকৰণ পুট কৰিম 4b b মানে কিমান 20 তো 4 * 20 কিমান 80 হৈ গল -3a সমান এফালে কিমান 11 আছিলে তো 11ক এফালে ঠেলি আনা আৰু -3ক এফালে ঠেলি দিয়া তো 11 তো ইয়াৰ পৰা মাইনাস হলে কিমান 69 হৈ যাব আৰু এফালে 3a তো এৰ মান কিমান 3 পৰা এইটো হৰণ কৰা
23 পালোঁ হ'ল তো এইটো হ'ল এ আৰু বিৰ আজিৰ বয়স 4 বছৰ পাছত কিমান হ'ব এৰ বয়সটো 4 যোগ কৰা 27 আৰু বিৰ কিমান 24 হ'ব তো 4 বছৰ পাছত ইমান বয়স পালোঁ এই দুটাৰ যোগফলটো উলিয়াই দিয়া 51 ঠিক আছে 4 বছৰ পাছত সিহঁতৰ যোগফলটো কিমান হ'ব 51 মানে অপশ্যন চিটো এইটোৱে হ'ল একো নাই একদম আমি বেছিকত কৰিছোঁ এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ তোমালোকে এনেকৈ কৰিব লাগিব ঠিক আছে কিন্তু স্পীডত কৰিব লাগিব আমি জাষ্ট ইকুৱেশ্যন বনাব লাগে সলভ কৰিলে হ'ল কেলকুলেশ্যনৰ ওপৰত মানে ডিপেণ্ড কৰে ঠিক আছে দ্য ৰেচিঅ' অফ দ্য এজেছ অফ পি এণ্ড ডি ইজ 3:4 while the ratio of the ages of D and A is 5:6 এতিয়া চোৱা একো মেনশ্যন নাই মানে প্ৰেজেণ্টৰ কথা কৈছে ইয়াত চোৱা পি ডি ডি এ ডিটো কমন হৈ আছে ন দুইটাতে তো কমন টাৰ্মছৰ মানটো অনুপাতটো ছেম হ'ব লাগিব ইয়াত ডিৰ মানটো 4 আৰু ইয়াত কিমান 5 বেলেগ বেলেগ তো প্ৰথমে আমি ডিৰ মানটো ছেম কৰিব লাগিব তাৰ মানে এই দুটা অনুপাতটো মই মাৰ্জ কৰিম কম্বাইন কৰিম ঠিক আছে তো ইয়াৰ কাৰণেও বহুত মেথড আছে মই ডাইৰেক্ট ইয়াতে কৰি দিছোঁ তো 4 আৰু 5 ইয়াক মই 20 বনাম 5 4 গুণ 20 নহয় জানো তো ইয়াক 20 বনাবৰ কাৰণে ইয়াত মই 5 পূৰণ কৰিম আৰু ইয়াক 4 4 5 গুণ 20 5 4 গুণ 20 হ'ব নহ'ব আৰু ইয়াত 5 পূৰণ কৰিলে আমি 3 কো 5ৰ পৰা পূৰণ কৰিম এই অনুপাতটোকে কৰিব লাগিব তো পি ডি আৰু কি এ সিহঁতৰ কম্বাইন অনুপাতটো আহি যাব তো পিৰ মান কিমান 5 3 গুণ 15 আৰু ডিৰ মানটো 20 হৈ যাব ন 5 4 গুণ 20 বা 4 5 গুণ 20 আৰু এৰ মান 4 6 গুণ 24 আহি গ'ল এইটো কম্বাইন অনুপাতটো বা তোমালোকে এনেকৈও কৰিব পাৰা পি ডি আৰু কি এ আছে পি আৰু ডিৰ মানটো অনুপাতত 3 4 আকৌ ডি এৰ মানটো কিমান 5 6 এতিয়া আমি এই গেপকেইটা ফিল কৰোঁ ইয়াৰ ওচৰত 4 আছে সেইকাৰণে 4 দিম ইয়াৰ ওচৰত 5 তো 3 5 গুণ 15 5 4 গুণ 20 4 6 গুণ 24 একেই মানটোৱে আহি গ'ল হয় নহয় এনেকৈ তো যেনেকৈ মন কৰিলে হ'ল এতিয়া আমাক কি সুধিছে কুৱেশ্যনটো ভালকৈ এবাৰ চাই লোৱা লাষ্টত হোৱাট ইজ দ্য ছাম অফ দ্য প্ৰেজেণ্ট এজ অফ অল দ্য 3 মানে ইহঁতৰ বৰ্তমান বয়সৰ যোগফলটো উলিয়াব দিছে তো অনুপাতৰ মতে যোগফলটো কিমান হ'ব 24 20 15 প্লাছ কৰা কিমান 59 আহিব তো ৰেচিঅ' হিচাপত ইমান যোগফলটো আমি ইয়াৰেতো মান উলিয়াব লাগে তাৰ মানে ইয়াৰে মাল্টিপুল এনচাৰ আহিব অপশ্যন চেক কৰা ইয়াৰ মাল্টিপুল কোনটো ইয়াত চোৱা 180 লাষ্টত 0 আছে ইয়াত লাষ্টত 9 9ৰ লগত কিবা এটা পূৰণ কৰিলে শূন্য আহিব জানো নাহে এইটো এনচাৰ নহয় ইয়াত 7 আছে 9ৰ লগত যদি মই 3 পূৰণ কৰোঁ 3 9 গুণ 27 2 থাকিলে 3 5 গুণ 15 আৰু 2 17 আহিছে চোৱা 177 মানে এইটোৱে আমাৰ কাৰেক্ট এনচাৰ 175 কেনেকৈ আহিব ডাইৰেক্ট 177 আহি গ'ল হয় নে নহয় এইকেইটা আমাৰ এনচাৰ নহয় এনেকৈ ডাইৰেক্ট তোমালোকে কৰিব পাৰা নহ'লে এইটো যে অনুপাত দিয়া আছে নেক্সট এইটো তোমালোকে ইউজ কৰিব পাৰা ঠিক আছে চোৱা পি আৰু ডিৰ অনুপাত কিমান 4 5 কেতিয়া আফটাৰ 15 ইয়াৰ্ছ আজিৰ পৰা 15 বছৰ পাছত অনুপাতটো ইমান এতিয়া মই পি আৰু ডিৰ মানটো কিমান পালোঁ 15 আৰু 20 এইটোৱে তোমালোকে ইউজ কৰিবা নহ'লে এৰ লগত কম্পেয়াৰ কৰিব নোৱাৰিবা ষ্টাৰ্টিঙৰ অনুপাত 3 4টো নল'বা নহ'লে খেলি মেলি হ'ব ঠিক আছে পি আৰু ডি এতিয়া 15 বছৰ পাছত কিমান অনুপাতটো 4 5 এই গেপটো ছেম হ'ব লাগিব ইয়াত গেপটো কিমান ডিফাৰেঞ্চটো 5 আৰু ইয়াত কিমান 1 তো ইয়াকো মই 5 বনাবলৈ ইয়াত 5 পূৰণ কৰিম তো 5 4 গুণ 20 5 5 গুণ 25 আৰু ওপৰত কিমান 15 20 এতিয়া গেপটো চোৱা 5 5 মিলি গ'ল নাই তো ৰেচিঅ' হিচাপত কিমান অনুপাতটো 5 কিন্তু একচুৱেল মতে 15 বছৰ আহিছে ইয়াৰ কিমান 3 গুণ হ'ল এতিয়া আমাক যোগফলটো লাগে এই অনুপাত গোটেইকেইটা যোগ কৰা কিমান 59 পাইছিলোঁ তো ইয়াৰো আমি 3 গুণ কৰিম এইটোৱে তো কিমান আহিব 177 এনেকৈ ঠিক আছে বাট তোমালোকে ডাইৰেক্ট ষ্টাৰ্টিঙতে কম্বাইন ৰেচিঅ'টো উলিয়াই কিনি যোগ কৰি কিনি অপশ্যন চালে হ'ল ইয়াৰ মাল্টিপুলটো 59ৰ মাল্টিপুল অকল এটাই আছিলে এনেকৈ হ'ল বিজুছ এজ ইজ 28 years লেছ দেন 3 টাইমছ অফ শুভম এজ মানে বিজুৰ বয়সটো কিমান শুভমৰ বয়সৰ 3 গুণতকৈ 28 বছৰ কম ঠিক আছে আকৌ শুভম এজ ইজ 16 years more than 4/5 অফ অমিৰ এজ চোৱা ইয়াত ফ্ৰেকশ্যনত আছে ন ভগ্নাংকত তো মই আগতেও কৈছিলোঁ ভগ্নাংকত থাকিলে যাৰ লগত কম্পেৰিজন হৈ আছে তাৰ বয়সটো এই তলৰ মানটোৰ মাল্টিপুল এটা ধৰিব লাগে তো অমিৰৰ লগত কম্পেৰিজন হৈছে তো অমিৰৰ মই বৰ্তমান বয়সটো ধৰি লৈছোঁ কিমান 5x এই 5ৰ যিকোনো মাল্টিপুল 10 15 20 তোমালোকৰ কথা ঠিক আছে একো মেনশ্যন নাই মানে প্ৰেজেণ্টৰে কথা কৈছে ন তো অমিৰৰ বৰ্তমান বয়সটো 5x এতিয়া শুভমৰ কিমান হ'ব
অমিৰৰ 4/5 অমিৰৰ কিমান 5 তো ইয়াৰ 4/5 যদি মই লওঁ 5 কাটি যাওঁ 4x আহিব হয়নে নহয় 4/5 কৰিলে ইমান এটা 4/5কে কিমান 16 বছৰ বেছি তাৰমানে ইয়াতকে 16 বেছি এইটো শুভমৰ বৰ্তমান বয়সটো আহিলে এতিয়া আমি বিজুৰটো উলিয়াব পাৰোঁ প্ৰথম লাইনটো চোৱা বিজুৰ বয়সটো শুভমৰ 3 গুণতকৈ 28 বছৰ কম তো শুভমৰ কিমান ইমান ইয়াৰ 3 গুণ মানে 3 × 4x + 16 ইয়াতকে 28 কম এইটো সলভ কৰা ইমান আহিলে ঠিক আছে এইটো হ'ল বিজুৰ বৰ্তমান বয়স নেক্সট চোৱা কাবেৰী ইজ 10 years younger than অমিৰ মানে কাবেৰীৰ বয়সটো কিমান অমিৰতকৈ 10 বছৰ কম অমিৰৰ কিমান পাইছিলোঁ 5x তো কাবেৰীৰ কিমান 5x - 10 নহ'ব জানো এইটো চোৱা অমিৰৰ 5x আছিলে ইয়াতকৈ 10 বছৰ কম আকৌ নেক্সট এণ্ড মানে কাবেৰীৰে কথা কৈছে হাফ অফ দ্য এজ অফ শুভম শুভমৰ বয়সৰ আধা কৈছে তো শুভমৰ কিমান আছিলে 4x + 16 ইয়াৰ আধা তো এইটো কাবেৰীৰ বয়স তাৰ মানে মই এই দুটা ইকুৱেশ্যনটো সমান কৰিব পাৰোঁ নোৱাৰোঁ পাৰোঁ দুটা কি কাবেৰীৰে বয়স তাৰ মানে 5x - 10 ইকুৱেল কিমান হ'ব 4x + 16 / 2 এইটো ক্ৰছ মাল্টিপ্লাই কৰা এই 4xটো এফালে আনিলে মাইনাছ হ'ব মানে 6x -20 এফালে গ'লে +20 তাৰ মানে 36 তো xৰ মান 6 আহি গ'ল এতিয়া আমি গোটেইকেইটাৰ বয়সটো উলিয়াব পাৰোঁ আমাক কি উলিয়াব দিছে যোগফল গোটেইকেইটাৰ তো অমিৰৰ বয়স 5x আছিলে x মানে 6 তো 5 × 6 = 30 অমিৰৰ বয়স কিমান 30 পালোঁ হ'ল আৰু শুভমৰ কিমান 4x + 16 x মানে কিমান 6 6 × 4 = 24 24 আৰু 16 যোগ কৰিলে কিমান 40 আৰু বিজুৰ কিমান 12x + 20 x মানে 6 6 × 12 = 72 আৰু 20 কিমান 92 আৰু কাবেৰীৰ কিমান যিকোনো এটা সমীকৰণ পুট কৰা ইয়াত পুট কৰা x মানে 6 5 × 6 = 30 30 পৰা 10 গ'লে কিমান 20 এইকেইটা যোগ কৰিলে হ'ল 9 3 কিমান 12 12 আৰু 4 কিমান 16 আৰু 2 কিমান 18 ঠিক আছে মানে 182 আহিব অপশ্যন চোৱা ক'ত আছে এইটো বিটো ঠিক আছে চোৱা গ্ৰুপ ডিত আহিছিলে একো নাই কুৱেশ্যনৰ মানে লেংগুৱেজটো পঢ়ি আমি ইকুৱেশ্যনটো বনাব জানিব লাগে ঠিক আছে এনেকৈ তোমালোকে কৰিলে হ'ল যোগ কৰি চাবা 182 আহিব আৰু এককৰ ঘৰত 2 আহিব ন তাৰ পৰা আমি ক'ব পাৰোঁ লাষ্টত 2 থকা অকল এটাই আছে হ'ল ক্লিয়াৰ দ্য ডিফাৰেঞ্চ বিটুইন দ্য এজ অফ পিটাৰ এণ্ড প্ৰীতি ইজ 5 years মানে পিটাৰ আৰু প্ৰীতিৰ বয়সৰ পাৰ্থক্য কিমান 5 বছৰ ঠিক আছে যদি সিহঁতৰ ডিফাৰেঞ্চটো 5 বছৰ হয় তেন্তে সদায় 5 বছৰে থাকিব হয়নে নহয় এতিয়া চোৱা when they married each other 35 years ago যেতিয়া 35 বছৰ আগত সিহঁতে বিয়া পাতিছিলে হয় নে নহয় তেতিয়া 4 times Peter age was মানে পিটাৰৰ বয়সৰ 4 গুণটো সেম মানে ইকুৱেল কাৰ 5 times the age of প্ৰীতি সাপোজ মই পিটাৰৰ বয়সটো x বুলি ধৰিছোঁ তো 4x হ'ব নহ'ব 4x এইটো সমান কাৰ 5 times of প্ৰীতিৰটো y ধৰিছোঁ তো 5y ইয়াৰ পৰা পিটাৰ আৰু প্ৰীতিৰ বয়সৰ অনুপাত কিমান 5/4 মানে 5:4 ঠিক আছে এইটো ক্ৰছ মাল্টিপ্লাই কৰিলে এইটোৱে আহিব এইটো হ'ল 35 বছৰ আগৰ কাহিনী মানে 35 বছৰ আগত পিটাৰ আৰু প্ৰীতিৰ বয়সৰ অনুপাত ইমান এতিয়া অনুপাতটো 35 বছৰ আগৰ একো মেটাৰ নকৰে হয়নে নহয় কাৰণ ডিফাৰেঞ্চ সদায় একেই থাকে তো ইয়াৰ পৰা আমি কম্পেৰিজন কৰিব পাৰিম এতিয়া চোৱা অনুপাতৰ হিচাপত গেপ কিমান 1 5 আৰু 4 পাৰ্থক্য 1 বা আমি ক'ব পাৰোঁ প্ৰীতিতকৈ পিটাৰে 1 বছৰ ডাঙৰ অনুপাতৰ হিচাপত কিন্তু একচুৱেল মতে কিমান 5 বছৰ আছিলে ডিফাৰেঞ্চটো তো 1ৰ মান 5 আমাক কি সুধিছে হোৱাট ইজ দ্য সাম অফ দেয়াৰ প্ৰেজেণ্ট এজ সিহঁতৰ বৰ্তমান বয়সৰ যোগফলটো আমাক লাগে তো মই বৰ্তমান বয়সটো উলিয়াই ল'ম তো 1ৰ মান 5 হ'লে 5ৰ মান কিমান মানে পিটাৰৰ বয়স কিমান 5 × 5 = 25 কিন্তু এই 25 বছৰটো আজিৰ নহয় অনুপাতটো আজিৰ নহয় ন কেতিয়া 35 বছৰ আগৰটো আজি কিমান 35 যোগ কৰা 60 এইটো পিটাৰৰ বৰ্তমান বয়সটো তেনেকৈ প্ৰীতিৰ কিমান 4 × 5 = 20 35 বছৰ আগত তো আজি কিমান 55 হ'ল এইকেইটা হ'ল বৰ্তমান বয়স আমাক যোগফলটো লাগে তো যোগ কৰা 115 হ'ব এইটোৱে অপশ্যন চি ঠিক আছে কুৱেশ্যনটো বুজি পালে হ'ল নেক্সট
ইন এ স্কুল দ্য এভাৰেজ এজ অফ বয়জ এণ্ড গাৰ্লছ টুগেডাৰ ইজ ইমান দ্য এভাৰেজ এজ অফ বয়জ ইজ 15.4 years and the average age of girls is 18.2 years. The ratio of the number of boys to girls. চোৱা যেতিয়াও এনেকুৱা টাইপৰ কুৱেশ্যন আহে ন তোমালোকে বেছিকত কৰাতকৈ এলিগেশ্যন মেথডটো ইউজ কৰিবা এলিগেশ্যনৰ পৰা বহুত মানে চিম্পলকৈ হৈ যাব এই কুৱেশ্যনটো ঠিক আছে কাৰণ চোৱা বয়জ এণ্ড গাৰ্লছৰ একেলগে এভাৰেজটো আমাক দিয়া আছে ইমান আকৌ ইণ্ডিভিজুৱেলি বয়জৰ ইমান দিয়া আছে আৰু গাৰ্লছৰ ইমান তো এনেকৈ কুৱেশ্যনত আমি ডাইৰেক্ট এলিগেশ্যন ইউজ কৰিব পাৰোঁ আমাক সিহঁতৰ সংখ্যাৰ অনুপাতটো সুধিছে তো এলিগেশ্যন ইউজ কৰাৰ পাছত সদায় নাম্বাৰৰ ৰেচিঅ'ই আহিব ঠিক আছে বয়জ এণ্ড গাৰ্লছ বয়জৰ কিমান এভাৰেজটো 15.4 আৰু গাৰ্লছৰ কিমান 18.2 আৰু এই দুইটাৰ এভাৰেজটো কিমান 16.8 এনেকৈ দুইটাৰ এভাৰেজটো মাজত লিখিব লাগে এতিয়া মাইনাছ কৰা এইটো এভাৰেজটো এটাতকৈ ডাঙৰ এটাতকৈ সৰু হ'ব চ' ইয়াতকৈ সৰু আৰু ইয়াতকৈ ডাঙৰ তো ডাঙৰৰ পৰা সৰু মাইনাছ কৰিব লাগে 18.2 পৰা 16.8 মাইনাছ কৰিলে কিমান এইফালে তোমাৰ 1.4 হ'ব ঠিক আছে ঠিক আছে আৰু এইফালে চোৱা এইটোৰ পৰা এইটো মাইনাছ কৰা ডাঙৰৰ পৰা সৰু 1.4 চেম আহিছে তো অনুপাত কিমান 1:1 নহ'ব জানো চেম ভেলু ন কটাকটি কৰিলে 1:1 হ'ব বিটো আমাৰ কাৰেক্ট এনচাৰ তোমালোকে বেছিকতো কৰিব পাৰা কিন্তু এলিগেশ্যনক কৰিবা বেছিকৈ মানে ইজি হয় ঠিক আছে যেতিয়াও একেলগে দুটাৰ এভাৰেজ দিয়া থাকে আৰু ইণ্ডিভিজুৱেলি ছিংগল এভাৰেজ দিয়া থাকে ন এলিগেশ্যন ইউজ কৰিলে সদায় এইটো ৰেচিঅ'টো কি নাম্বাৰৰ ৰেচিঅ' আহিব ঠিক আছে ডাইৰেক্ট মনত থবা বেছিকত কৰিলে অকণমান লেন্থি হৈ যায় আৰু ঠিক আছে 10 years ago X was 5 years old মানে 10 বছৰ আগত Xৰ বয়সটো কিমান 5 বছৰ এণ্ড হিজ মানে Xৰ কথা কৈছে হিজ এজ ৱাজ হাফ অফ দ্য এজ অফ ৱাইৰ বয়সৰ আধা Xৰ বয়সটো ঠিক আছে 10 বছৰ আগত এট ডেট টাইম মানে সেই টাইমতে 10 বছৰ আগত জেড ৱাজ 8 years younger than his brother P জেডে তেওঁৰ ব্ৰাদাৰ পিতকৈ 8 বছৰ কম মানে সৰু বা আমি ক'ব পাৰোঁ ন পিৰ বয়সটো জেডতকৈ 8 বছৰ বেছি হ'ব জেড ৱাজ 18 years old এট ডেট টাইম মানে সেই টাইমত জেডৰ বয়স কিমান 18 বছৰ আচ্ছা আমাক কুৱেশ্যনটোত কি সুধিছে হোৱাট ইজ দ্য ৰেচিঅ' অফ দ্য ৰেচপেক্টিভ এজেছ অফ জেড এণ্ড পি জেড আৰু পিৰ বৰ্তমান বয়সৰ অনুপাতটো সুধিছে মানে এক্স ৱাইৰ মানটো আমাক নালাগে এনেই দিয়া আছে টাইম যাবৰ কাৰণে তো তোমালোকে অকল জেড আৰু পিত ফ'কাছ কৰা তো জেডৰ সেই টাইমত কিমান 18 বছৰ তো আজি কিমান হ'ব 10 বছৰ আগত 18 হ'লে আজি কিমান 10 প্লাছ কৰা 28 এইটো হ'ল জেডৰ বৰ্তমান বয়স আৰু পিৰ কিমান চোৱা জেডে 8 বছৰ সৰু পিতকৈ সেই টাইমত তো পিয়ে সেই টাইমত 8 বছৰ কি ডাঙৰ হ'ব জেডতকৈ জেডৰ তেতিয়া 18 আছিলে ইয়াতকৈ 8 বেছি পিৰ বয়সটো হয়নে নহয় 26 বছৰ কাৰ পিৰ বয়স সেই টাইমত তো আজি কিমান 10 প্লাছ কৰা 36 তো 4 পৰা 4 7 গুণ 28 4 9 গুণ 36 মানে 7:9 আমাৰ কাৰেক্ট এনচাৰ এইটোৱে চিম্পল কুৱেশ্যন একো নাই ইয়াত ন অকণমান মানে লজিকেল আৰু ঠিক আছে বাকী এক্স ৱাইটো এনেই বেকাৰত দিয়া আছে ইয়াত সেইটো চাই লাভ নাই আমি দ্য এভাৰেজ এজ অফ 4 person ইজ 42 মানে 4জন মানুহৰ গড় বয়স দিয়া আছে এভাৰেজটো কিমান 42 ইফ দেয়াৰ এজেছ আৰ ইন দ্য ৰেচিঅ' অফ দিছ সেই 4জন মানুহৰ বয়সৰ অনুপাত কিমান দিয়া আছে 1346 ঠিক আছে এইকেইটা হ'ল সিহঁতৰ বৰ্তমান বয়সৰ অনুপাতটো আমাক ডিফাৰেঞ্চটো উলিয়াব দিছে দ্য এজ অফ দ্য য়ংগেষ্ট এণ্ড দ্য এল্ডেষ্ট মানে এইটো 6 আৰু য়ংগেষ্ট মানে এইটো এই দুইটাৰ ডিফাৰেঞ্চ কিমান অনুপাতৰ হিচাপত 5 ইয়াৰে মানটো আমি উলিয়াব লাগে তো ইয়াৰ মাল্টিপুল আহিব এইটো নহয় 16 হ'লে 70 হ'ব এতিয়া আমি ক'ব নোৱাৰোঁ ন কোনটো হ'ব তো আমি কৰিবই লাগিব এতিয়া চোৱা আমি সকলোৱে গম পাওঁ এভাৰেজ ইকুৱেল টু কি আছিলে চাম বাই নাম্বাৰ ওপৰত যোগফল লিখোঁ তলত নাম্বাৰ লিখোঁ ইয়াৰ পৰা আমি চামৰ ফৰ্মুলাটো উলিয়াব পাৰোঁ হয়নে নহয় ইয়াৰ তলত 1 আছে একো নাই মানে ক্ৰছ মাল্টিপ্লাই কৰা তো চাম 1 জাৰ চাম আৰু এইফালে এভাৰেজ ইনটু নাম্বাৰ এইকেইটা আমি ষ্টাৰ্টিং ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ তো চাম মানে টোটেল যোগফলটো এভাৰেজ আৰু নাম্বাৰ পূৰণ কৰিলে আমি যোগফলটো পাওঁ টোটেল তো ইয়াৰ পৰা মই টোটেলটো উলিয়াই ল'ম 4জন মানুহৰ এভাৰেজটো দিয়া আছে ন কিমান 42 এইটো হ'ল এভাৰেজটো তো টোটেল ইকুৱেল টু কি আছিলে এভাৰেজ ইনটু নাম্বাৰ 42 ইনটু নাম্বাৰ কিমান 4জন মানুহ সেইকাৰণে 4 হ'ব তো কিমান 168 পালোঁ মানে সেই 4জন মানুহৰ বয়সৰ টোটেল যোগফলটো
ইমান তো অনুপাতৰ হিচাপত টোটেল যোগফলটো কিমান বয়সৰ যোগ কৰা 10 13 1 14 14 কিন্তু একচুৱেল মতে যোগফলটো 168 তো ইয়াৰ কিমান গুণ 14 পৰা হৰণ কৰা একবাৰ যাব 2 থাকিলে 28 14 দুগুণ 28 12 গুণ তো আমাক এল্ডেষ্ট আৰু ইয়ংগেষ্টৰ কি ডিফাৰেন্সটো উলিয়াব দিছে অনুপাতটো কিমান 5 পালোঁ তো ইয়াৰো 12 গুণ কৰি দিয়া 60 এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে এনেকৈ হ'ল 7 years ago মানে আজিৰ পৰা 7 বছৰ আগত the ratio of the ages of Ajit and Ganesh was 5:7 অজিত আৰু গণেশৰ বয়সৰ অনুপাত কিমান 5:7 বছৰ আগত তো সেই টাইমত সাপোজ মই ধৰি লৈছোঁ অজিতৰ বয়সটো কিমান 5x কাৰণ 5 অনুপাত ন তো 5ৰ যিকোনো মাল্টিপল 5x ধৰি লৈছোঁ আৰু গণেশৰ কিমান 7x এইকেইটা হ'ল 7 বছৰ আগত তো আজি কিমান 7 প্লাছ হৈ যাব হ'ব নহ'ব এইটো বৰ্তমান বয়সটো আহি গ'ল ইফ দ্য প্ৰডাক্ট অফ দেয়াৰ প্ৰেজেণ্ট এজ মানে বৰ্তমান বয়সৰ পূৰণ ফলটো 5x + 7 আৰু কিমান 7x + 7 এই দুইটা বয়সৰ পূৰণ ফলটো আমাক দিয়া আছে 616 হ'ল এতিয়া চোৱা এই দুটা পূৰণ কৰিব লাগিব আমি পূৰণ কৰিলে আমি সমীকৰণ এটা পাম দ্বিঘাত সমীকৰণ ঠিক আছে তেনেকৈও তোমালোকে সলভ কৰিব পাৰা xৰ মানটো উলিয়ালে এনসাৰটো আহি যাব নহ'লে এটা কাম কৰা এনেকুৱা টাইপৰ কুৱেশ্যন মই আগতেও কৰিছিলোঁ ষ্টাৰ্টিঙত তোমালোকে চোৱা ইয়াতো 7 ইয়াতো 7 আছে তো ইয়াৰ পৰা মই 7টো কমন ল'ব পাৰোঁ তো ইয়াত কি থাকিলে অকল x প্লাছ ইয়াত 1 থাকি গ'ল 7টো কমন ল'লোঁ ন একো নাই মানে 1 আৰু এইটো পূৰণ কৰিলে এইটোৱে আহিব আৰু এফালে 5x + 7 হ'ল এইকেইটা পূৰণ হৈ আছে লাগি আছে মানে পূৰণ আৰু এফালে 616 এতিয়া চোৱা এই 7টোতো বাহিৰত আছে মানে পূৰণ হৈ আছে ইয়াত তো 7ৰ পৰা মই এইটো কাটিব পাৰোঁ ন সমান চিন আছে তো 7ৰ পৰা এইটো কাটি দিয়া কেইবাৰ যাব 7 8 * 56 আছে ইয়াত কিমান 61 তো 61 পৰা 56 মাইনাছ কৰিলে কিমান হ'ব 5 থাকিলে 5টো এফালে ঠেলি দিলে আকৌ 56 হ'ব ন আকৌ 7 8 * 56 হ'ল এতিয়া এইফালে থাকিলে 5x + 7 আৰু x + 1 আৰু এইফালে 88 এতিয়া চোৱা 88ক মই দুটা সংখ্যাৰ পূৰণফল হিচাপে বনাম মানে আমি অকণমান দিমাগ লগাই কৰিম ঠিক আছে ভেলু পুট কৰি কিনি এজুম কৰিম আমি 2 পূৰণ 22 লিখিব পাৰোঁ 4 পূৰণ 22 ন আৰু বা 8 পূৰণ 11 এই দুটা পূৰণ কৰিলে এইটো আহিব এই দুটা পূৰণ কৰিলে এইটো আহিব এতিয়া কোনটো আমাৰ ছেটিছফাই হ'ব আমি ইয়াত মিলাম চ' ছাপ'জ মই যদি লওঁ 8 11 তো xৰ ঠাইত মই কি পুট কৰিম যাতে 8 বা 11 আহিব 7 পুট কৰিব লাগিব তেতিয়া 7 + 1 এইটো 8 আহিব এইটো 8টো কিন্তু এইটো 8 হ'লে এইটো কিমান 11 হ'ব লাগিব xৰ ঠাইত মই কি পুট কৰিছোঁ 7 তো 5 7 গুণ 35 যোগ 7 বহুত বেছি হৈ যাব 11 নাহে তো এনেকৈ নহ'ব ঠিক আছে তাৰ মানে ছেকেণ্ডটো এইটো ট্ৰাই কৰা 4 পূৰণ 22 ছাপ'জ মই xৰ ঠাইত 3 পুট কৰিলোঁ তো 3 যোগ 1 কিমান 4 এইটো 4 পালোঁ এতিয়া এইটো 22 পাব লাগিব xৰ ঠাইত কিমান 3 পুট কৰিব লাগিব ন মই ইয়াত 3 পুট কৰিছিলোঁ তো 5 3 গুণ 15 15 যোগ 7 কিমান 22 মিলি গ'ল চোৱা এনেকৈ অকণমান দিমাগ লগাবা ঠিক আছে তাৰ মানে xৰ মান কি পালোঁ মই 3 পালোঁ ন xৰ জেগাত মই 3 পুট কৰিছিলোঁ এতিয়া আমাৰ চিন্তা নাই আমি সিহঁতৰ বৰ্তমান বয়সটো উলিয়াব পাৰোঁ অজিতৰ কিমান 5x + 7 x মানে কিমান 3 তো 5 3 গুণ 15 প্লাছ 7 কিমান 22 আৰু এফালে 7 3 * 21 21 + 7 কিমান 28 এইকেইটা হ'ল বৰ্তমান বয়স আমাক অনুপাত লাগে ন বৰ্তমান বয়সৰ তো কটাকটি কৰা 2 পৰা এইটো 11 বাৰ যাব এইটো 14 বাৰ যাব মানে 11 14 এইটো অপশ্যন ডিটো কাৰেক্ট এনসাৰ ঠিক আছে নহ'লে তোমালোকে এইটো পূৰণ কৰিব লাগিব পূৰণ কৰি কিনি দ্বিঘাত সমীকৰণ গঠন হ'ব তাৰ পৰা xৰ মানটো উলিয়াই ল'লে হ'ল অলৰেডি মই দ্বিঘাত সমীকৰণ চেপ্টাৰটো কমপ্লিট কৰালোঁ সেইটো চাই ল'বা তোমালোকে ঠিক আছে এই কুৱেশ্যনবোৰ তোমালোকে নিজে কৰিবা ঠিক আছে এনেকুৱা টাইপৰ কুৱেশ্যনো মই অলৰেডি কৰালোঁ ছেকেণ্ড পাৰ্ট ভিডিঅ'ত তোমালোকে পাবা এইটো টাইপৰ কুৱেশ্যন ঠিক আছে তাত মই কৰাইছিলোঁ এইটো তোমালোকে নিজে ট্ৰাই কৰিবা এইটো তোমালোকে কৰি চাবা ঠিক আছে এনেকুৱা টাইপৰ কুৱেশ্যনো মই আজি কৰালোৱে অকণমান আগত তো কৰি চালে হ'ল তোমালোকে এইটো কৰি চাবা তোমালোকে ঠিক আছে এইটো এটা এইটো ট্ৰাই কৰিবা আৰু লাষ্ট এটা এইটো ঠিক আছে এতিয়া যে আমি কৰিলোঁ প্ৰডাক্ট সেম একে টাইপৰ কুৱেশ্যন ঠিক আছে ছেকেণ্ড লাইনটোৰ পৰা তোমালোকে প্ৰথমে বয়সটো ধৰি ল'বা তাৰ পাছত তোমালোকে পূৰণফলটো 120ৰ সমান কৰি দিলে হ'ল ঠিক আছে তো এইকেইটা কুৱেশ্যন তোমালোকে ট্ৰাই কৰিবা
আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিবা লগতে নিউকে যদি আহিছা চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ টেলিগ্ৰাম আৰু হোৱাটছএপ গ্ৰুপত তোমালোকে পাৰিলে জইন হৈ যাবা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম থেংক ইউ বাই